আছোঁ ধুবুৰী স্মাৰ্ট ট্ৰেফিক চিষ্টেমটো এটা আহিছে, সেইটো বহুত ভাল লাগছে মানে। চ' আহি পালোঁ আমি হেৰি ভাচানী চৰ। হেল্ল', আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ সকলো? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। ত' এই মুহূৰ্তত আছোঁ ধুবুৰী, এয়া ধুবুৰী টাউন আৰু পুৱাই ভিডিঅ' আৰম্ভ কৰি দিলোঁ। চ' এতিয়া কিবা আমি খাব যাই আছোঁ ব্ৰেকফাষ্ট কৰি, তাৰপিছত বাকী আমি এক্সপ্ল'ৰ কৰিম। বাকী এয়া হৈছে ধুবুৰী টাউন। চ' পুৱাই ঠাণ্ডাৰ মাজত আমি ওলাই দিলোঁ আৰু। চ' আপোনালোকে চাই থাকক। আৰু এটা বস্তু চাই আছে, বহুত ভাল লাগছে, স্মাৰ্ট ট্ৰেফিক চিষ্টেমটো এটা আহিছে, সেইটো বহুত ভাল লাগছে মানে। তো আহি পালোঁ আমি হেৰি ভাচানী চৰ, এয়া মানে ভাচানী চৰ বুলি কয়। আৰু এয়া হৈছে ভাচানী চৰ। বাকী আজি যি মানে ঠাণ্ডা কাৰণে কুঁৱলীৰ কাৰণে একো দেখিব পৰা নাই, মানে চাৰিওফালে কুঁৱলীয়ে ঢাকি আছে। আৰু বাকী এনেকৈ এক্সপ্ল'ৰ কৰি থাকিম আৰু চাই আছোঁ মানে। এয়া হৈছে বাকী ভাচানী চৰৰ মানে গাঁও এইটো, আৰু আইৰং জংলা মানে গাঁৱৰ নাম। ভাল পৰিৱেশ, এটা ধুনীয়া পৰিৱেশ, ধুবুৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত হয়। ত' বাকী আপোনালোকে চাই থাকক। চ' আজি আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ ভাচানী চৰ এক্সপ্ল'ৰ কৰাৰ পিছত এতিয়া আমি ধুবুৰী টাউন এক্সপ্ল'ৰ কৰিম। চ' আপোনালোকে আমাৰ ভিডিঅ'ত থাকক, ভিডিঅ'টো চাই থাকক। চাই থাকিলেহে মানে ধুবুৰী টাউনটো এক্সপ্ল'ৰ কৰিব পাৰিব। বাকী ছাবস্ক্ৰাইবো কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব। বাকী এয়াই হৈছে ধুবুৰী টাউন, ভালেই লাগছে। বাকী এনেই জেগাটো কনজাষ্টেড, কিন্তু মানে সৰু সুৰা টাউন বুলি ক'ব পাৰি, মানে হেৰি চিটি বুলি ক'ব পাৰি, মানে চিটি বুলিয়ে ঘোষণা কৰি দিব লাগে, টাউন আৰু এতিয়া নহয়। চ' সন্মুখত চাগে হেৰি আছে বিয়ান কলেজ, আৰু গোটেইখিনি এক্সপ্ল'ৰ কৰোঁ আৰু আজি টাইম আছে যিহেতু। চ' লগত আজি আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ ভাচানী চৰ প্ৰথমে এক্সপ্ল'ৰ কৰিলোঁ, তাৰপিছত টাউনো এক্সপ্ল'ৰ কৰিলোঁ। ধুবুৰী টাউন নহয়, মানে চিটি বুলিয়ে ক'ব পাৰি এতিয়া, কাৰণ মানে যি ইনফ্ৰাষ্ট্ৰাকচাৰ চালোঁ। বাকী ৰাস্তাবোৰ কনজাষ্টেড বহুত, মানে বহুত ঠাই কম হৈ গৈছে, ট্ৰেফিক চবতে, মানে গলি ট্ৰেফিক। বাকী ভাচানী চৰত ফুলবাৰী ব্ৰিজটোও চালোঁ, তাৰপিছত লগতে টাউনখনো চালোঁ। টাউনত মানে এটা বস্তু মানে চালোঁ যে, এটা বস্তু ভাল লাগছে যে স্মাৰ্ট ট্ৰেফিক চিষ্টেমটো আনছে, কিন্তু ফ'ল' কৰা মানুহ বহুত কম। বাকী যদি আপোনালোকৰ ব্লগটো ভাল লাগি থাকে, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব আৰু। চ' নেক্সট ব্লগত লগ পাই আছোঁ। নেক্সট ব্লগত আপোনালোকক ধুবুৰী ডিষ্ট্ৰিক্টৰ আৰু কি চাব পাৰোঁ সেইখিনি এক্সপ্ল'ৰ কৰিম। চ' আজিৰ কাৰণে এইখিনিয়ে, থেংক ইউ।